Happy birthday to you. Happy birthday. দে দে কিছু না কিছু আজি মোৰ জন্মদিন তাৰ কাৰণে দিলোঁ হা খাবা দেই এতিয়া ল'ব বাবা আজি মোৰ জন্মদিন তাৰ কাৰণে দিলোঁ আশীৰ্বাদ কৰি যাতে ভালে থাকোঁ এই ৰাতি 12টা বজাত এনেকৈ টোপনিৰ পৰা মাতি কেনে কেক কাটা নেকি লাইফত প্ৰথমবাৰ মোৰ জীৱনত তো গাইজ বৰ্তমান আছে ৰাতি 12টা মই পুৰা টোপনিতে লালকাল ইফালে পুৰা ৰাতি 12টাত এই চব প্লেনিং ইফালে 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 তো গাইজ মোৰ জীৱনত প্ৰথমবাৰ কিবা এটা ছাৰপ্ৰাইজ মানে কি ক'ম থেংক ইউ ছ' মাছ গাইজ গাইজ মানে ইফালে বুদ্ধ আছে আৰু পুৰা ঘৰৰ একদম মাজনী ভণ্টি এইফালে আমাৰ হেৰি আছে মলয় আছে পুৰা ইহঁতৰ প্লেনিং মই একদম পুৰা টোপনিতে পুৰা লাল কাল আৰু এই বাৰ্থডেৰ বহুত বহুত শুভেচ্ছা থাকিল জন্মদিনৰ যাতে ভালকে আগুৱাই যায় বহুত ক'বলৈ ভাষা নাই আনন্দত একো ভাষা নাই ক'বলৈ এই ৰাতি একদম ৰাতি 12টা বজাত কেইটা হ'ল 12টা কিমান হ'ল চ' ফাইনেলি ইফালে পুৰা দেউতাহঁত চবৰে প্লেনিং মানে মা দেউতা চবে মানে পুৰা প্লেনিং পুৰা ফুল প্লেনিং আৰু মোক পুৰা উল্লু বনাই দিলি আজি পুৰা মুৰ্গী বনাই দিলি হা পুৰা উল্লু বনাই দিলি একদম কি ক'ম মানে বহুত বহুত ধন্যবাদ ইমান ৰাতি 12টা বজাত জুবিন দা কাটিছিলে আৰু ইয়াৰ বাৰ্থডেত আৰু এইবাৰ ফাৰ্ষ্ট টাইম ধনজিতে কাটিব থেংক ইউ ছ' মাছ ইফালে চাগে ধুনীয়া কেক এটা ইমান ৰাতি মুখখানটো কমচে কম ধুবা দেই বিছনাতে আছে নহ'ব Happy birthday to you. Happy birthday to Nadia. Happy birthday to you. Happy birthday to you. Planning dia kakak kau planning. Ada main cerita itu. Hah? Main cerita itu. Kai. Sudubi. Sudubi first day kau dinda na. Deh. Come on. Boleh mama. Mama ambil. রাত্রি 12টা বাজে লাইভত প্রথমবার মলয় বলে মলয় মানছি নাই এটা রাতারাতি ফটো তুলে নাই পালে বেলেগ জোস একটা ফেলে থ্যাংক ইউ বহুত বহুত ধন্যবাদ তোমাকে গেম প্লেনিং করার পুরা মুখ একদম ধোয়া নাই টোপনি পুরা উঠিছো কেক কাটিলো ডাইরেক্ট খাই দিলো পুরা থ্যাংক ইউ বাবা কাল লাগে তোমাদের ইনকা প্লেনিং বক্ত একবার কোয়া লাগে কম নাই
কলি কিনেকে হ'ব সাৰপ্ৰাইজটো নহ'ব কলে আগতে কাৰণ প্লেনিংটো আমি কৰিছো কেনেকুৱা লাগিছে গাইস কমেন্ট কৰিব গাইস কি কম ভাষা নাই একদম ভাষা নাই ক'বলৈ আপোনালোকে ইমান ৰাতি মানে 12টা পাইছে ৰাতি এতিয়া মোটামুটি 12টা কিমান বা হ'ল সেইবাৰ ৰাতি কাটো লাইভত প্ৰথমবাৰ মোৰ মানে কি নিজকে মানে কিবা সপোন ফিল কৰি আছো তো যিয়ে ধৰক আজিৰ পৰা মই আৰু এই বছৰ বুঢ়া হৈ গ'ল বুঢ়া হৈ গ'ল সব লোক এনেকৈ মৰম দি যাওঁ আৰু এনেকৈ লাহে লাহে আমি বুঢ়া হৈ যাম আৰু ৰাতিপুৱা ধুনীয়াকৈ লগ পাই আছোঁ কাৰণটো হ'ল অহাকালিহে মানে একচুৱেলি ৰাতি 12টা বাজিত মানে পৰি গ'ল চ' যি নহওক কালি লগ পাইছোঁ ধুনীয়াকৈ ৰাতিপুৱা আৰু চবকে এতিয়া দেখাই দিছোঁ চাই সেইফালে কথাখিনি যে ইমান প্লেনিং কৰা এইগিলাখান যিমানৰ পেটত যিমান থাকে এইগিলাখানৰ বুদ্ধি বুদ্ধি যে থাকে সন্ধিয়া যেতিয়া আহিছে ডিউটিৰ পৰা আহিছোঁ মাজনী পূৰা কিতাপ পঢ়ি আছে মই হঠাৎ আজি মাজনী আমাৰ ঘৰত কিতাপ পঢ়ি আছে কথাটো কি প্লেনিং পূৰা প্লেনিং প্লেনিং এইফালে বাপৰে বাপ কি একদম গুণ্ডা সোমোৱাৰ নিচিনাকৈ সোমাই গৈছে মোৰ ৰুমত কি হ'ব ভাই ইফালে বাৰ্থডে বোলে বা হেপী বাৰ্থডে থেংক ইউ গাইজ একদম মানে ভাষা নাই কোৱাৰ কাৰণে কি কৰিম আৰু আই এম পুৰা হেপী আৰু এবছৰ বুঢ়া হৈ গ'ল আজিৰ পৰা এবছৰ বুঢ়া আৰু এই পাৰ্টিটো গোটেই ক্ৰেডিটটো যায় আপোনাৰ ভণ্টিজনীক হয় নেকি থেংক ইউ ছ' মাছ তাৰ পৰা প্লেনিং কৰি আছে হয় নেকি ৱাও क्या बात ঠিকে আছে গোটেইখিনি সহযোগ কৰাৰ কাৰণে আৰু মাৰ দেউতা আছে ইফালে অ' মা কি কবি আজিৰ পৰা ল'ৰা এটা আৰু বছৰ হেৰি বুঢ়া হৈ গ'ল 25 বছৰ বুঢ়া হৈ গ'ল না আৰু লাহে লাহে বুঢ়া হৈ যা এইফালে দেউতাৰ পৰা টোপনিৰ পৰা উঠি একদম পুৰা একদম কি ক'ম গোটেইখিনি প্লেনিং বাপৰে বাপ ঠিক আছে মলয় আৰু কিবা বুদ্ধক বহুত ধন্যবাদ মানে ৰাতি আমাৰ লগত সহযোগ কৰাৰ কাৰণে আৰু যাতে ভালকে আৰু সাৰপ্ৰাইজ দিব পাৰো এনেকে সহযোগ কৰি যায় তো ৰাতিপুৱা মজাকে লগ পাইছো চাই থাকক গুড নাইট মোক টোপনি ভঙাই দি গুড নাইট The next day. তো গাইজ যোৱাকালি ৰাতিটো দেখা পালে আপোনালোকে আৰু এতিয়া মন্দিৰত যাব লাগে আৰু মই আৰু মা মহামায়াত গৈছোঁ আৰু কথাটো হ'ল কি মানে আজি হ'ল বাৰ্থডে চ' আজি হ'ল 20 তাৰিখ আৰু 26 তাৰিখ আজি হ'ল বৃহস্পতিবাৰ ধুনীয়া এটা বাৰ আৰু মহামায়া মন্দিৰত গৈ আছোঁ পূজা দিবলৈ মা আৰু মই পুৰা ভঙা ভঙি হ'ব আজি তো গাইজ ফাইনেলি যাব ওলালোঁ মহামায়া ইফালে আছে মা আৰু ইফালে নমি বাই টাটা আজি বেচেৰাক লৈ নাযাওঁ আজি মাৰ মই যাওঁ তই যাই আছি না আগতে তো টোপনি ক্ষতি চকুগিলা কচ কৰি আছে যোৱাকালি ৰাতিটো দেখাই পাইছে আপোনালোকে এতিয়া আমি ক'ত যাম মা বগৰীবাৰী মহামায়া য়েছ মহামায়া তো চাই থাকক আপোনালোকে মহামায়াত গৈ ধুনীয়াকৈ লগ পাই আছোঁ আৰু গাড়ী আজি বেলেগ একদম এইখন দাদাৰ গাড়ী মোৰখন লৈছে ইহঁতে আৰু এইখন দি দিছে মোক আজি পালচাৰত গৈ আছোঁ ধুনীয়াকৈ ফাইনেলি আহি পালোঁ গাইজ ইফালে বাইক চাইক থৈ দিলোঁ ইফালে প্ৰসাদ লৈ প্ৰসাদ নাৰিকল লওঁ না দে হেৰি দিবি ক্ষীৰ চাকি আছে না ক্ষীৰ চাকি দিবি আৰু হেৰি দিবি নাৰিকল লাগিব নাৰিকল দিছে চব ৰেডি মা ল পইচা এটা আহি দিম না 320 টকা হৈছে মা বেগ লৈছে না চ মাৰ বডিগাৰ্ড পুৰা একদম খালী বৰ্তমান মানুহ নাই কাৰণ পূজাৰ চেচ না খতম এতিয়া আমি সেই মানুহ খালী
আচ্ছা ক্লিয়ার রাইট 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 একদম পুরো দৌড়ি হয়েছে মাক দেখা ভাইয়া ফাইনালি মেইন মন্দির প্রবেশ করলে কিন্তু ভিড় একদম কম এই কারণে মজা লাগে মেইন মন্দির হ্যাঁ এফালে আমার এই বদরাঙ্গি ভাইজা হর হর মহাদেব আজ একদম ভাল লাগছে না আমার মানুষ নাই মানুষ কম একদম এফালে চা হর হর মহাদেব জয় বদরাঙ্গি ভাইজা এক পাক না 3 পাক ঘুরুন না 3 পাক তো ফাইনালি আমার 3 পাক হয়ে গেল এই বদরাঙ্গি ভাইজা একদম তামাম বস্তু খাতরা বস্তু ওপৰত গৈছোঁ ধুনীয়াকৈ মন্দিৰৰ ওপৰলৈ একদম আৰু চাই থাকক পূৰা মজা হ'ব মজা মা ইফালে পূৰা ভাগৰি গৈছে একদম আৰু উঠিব লগা আছে কেইটামান আৰু 20-25টামান চিৰি উঠিবলগীয়া আছে মা পূৰা ভাগৰি গৈছে অলৰেডি অলপ ৰেষ্টটো ল'বই লাগিব তাৰপিছত ধুনীয়াকৈ উঠি আছোঁ চাই থাকক আৰু ইয়াৰ পৰা সকলোকে ধন্যবাদ যে বাৰ্থডে কাৰণে বহুতে একদম ইনষ্টাগ্ৰামত ফেচবুক হোৱাটছএপতো ক'ব একদম মানে ভাষা নাই আৰু চবে বাৰ্থডে চেলিব্ৰেট কৰিছে তাৰ কাৰণে বহুত ধন্যবাদ সকলোকে থেংক ইউ ছ' মাছ সকলোকে মোৰ তৰফৰ পৰা বাৰ্থডে চেলিব্ৰেট কৰাৰ কাৰণে আৰু সন্ধিয়া ঘৰত এনেই অলপ কিবা এটা সৰুকৈ আয়োজন কৰিছোঁ চাই থাকক তো ফাইনেলি এতিয়া ওপৰৰ পৰা নামি আছোঁ লাহে লাহে আৰু ধুনীয়াকৈ পূজা চূজা দিয়া হৈ গ'ল এতিয়া মা যাব মা চানাংঘাট যাবি না চানাংঘাট মা চানাংঘাটত যাব মন আছে তো চানাংঘাটত মাক লৈ যাম এইবাৰ নাই ইফালে দি একবাৰ সময় যাওঁ আহিছোঁ যেতিয়া আৰু কি বদরাঙ্গি ভাইজান হর হর মহাদেব বদরাঙ্গি জয় বদরাঙ্গি কালি গাইজ পূজা দেওয়া হয়ে গেল এবার মা আর মই যাই আছো নামাত তাৰপিছত যাম আমি চানানঘাট চাই থাকক ও মজা হ্যাঁ একটা বাজা শেষ গাইজ পূজা দিয়াটো হৈ গ'ল কিন্তু মন্দিৰৰ সন্মুখত কেইজনমান আই মাতৃ বহি আছে তাৰ কাৰণে সিহঁতৰ কাৰণে খানা এটা মিঠাই দিলোঁ আৰু এটাকে হেৰি দিলোঁ নিমকি সিহঁত বহি আছে আই মাতৃ ইহঁতৰ পৰা এটা আশীৰ্বাদ লৈ যাম এতিয়া ল'ব আজি মোৰ জন্মদিন তাৰ কাৰণে দিলোঁ হা খাবা দেই এটা ল'ব বাবা আজি মোৰ জন্মদিন তাৰ কাৰণে আশীৰ্বাদ কৰি যাতে ভালে থাকোঁ ये आपके लिए क्योंकि मेरा आज जन्मदिन है इसलिए ठीक है ठीक है बाय बाय 1 hour. তো গাইজ ৰাতিটো হৈ গ'ল আৰু এতিয়া সন্ধিয়া হ'ব আমাক আহিবলৈ চাওক পূৰা ৰেডি অ' ভাই তপন পূৰা হ'লো ভাই এক বছৰ আৰু এইফালে পূৰা প্ৰিপেৰেশ্যন চলি আছে ডান্স কৰ এইফালে ৰূপমজী ইয়া গাইজ এটা কেক দুজন মানুহ মানে কথাটো হ'ল কি ভাইটি আছে ভাইটিৰো বাৰ্থডে মোৰো বাৰ্থডে আৰু ইফালে
প্ৰিপাৰেশ্যন কৰা মানুহ হৈছে ইফালে চ' কিমাননো ক'ম আগৰ পৰা আৰু 1 বছৰ বুঢ়া হৈ গ'লো আপোনালোকে আশীৰ্বাদ দি থাকক এনেকৈ আমি লাহে লাহে বুঢ়া হৈ যাম ৰেকৰ্ডটা হয় নাই ৰেকৰ্ড মোটা দুইজনে লগি ও ভাই একদম সমাজ আই আছে গাইস এটা ভিডিও লাগে দেন তো কেকটা কাটার পর হ্যাপি বার্থডে আমি দুজনে কাটিম মানে হ্যাপি বার্থডে Dear Novadoti also. They are not also. No, first time eating the cake. মা খাইছে ঠিক আছে দে খাইছে কিছু না কিছু ও হ্যাপি বার্থডে মোর তোর ঘরে বেড়া থাকিব একটা আমার হ্যাপি বার্থডে না মা ধন্যবাদ কি লাগে মামলা বুঝাইছ নাই হ্যাঁ মামলা পুরি ভোগ লাগা যায় ভোগ বাবু হ্যাঁ ও মোটা তো বিয়ার লাগি দাদা দা অতরু আর রুবম পিছল দিয়ে শুধু হ্যাঁ ওদি বিচারক দিয়ে দে বিচারক দিয়ে কিরিম ননক দে ননক ফটো দিব আছে খালি এই বার্থডে বয়ের গানে আমার এই যে হন্ডা মোটরসের পুরা আমার ইয়া হইছে বার্থডে কিটু ও বাহ থ্যাংক ইউ এই প্ল্যানিং মাস্টার না না প্ল্যানিং মাস্টার মিজানু থ্যাংক ইউ ভাই থ্যাংক ইউ তে দেখো না যাও কেক কাটো যা করো তুমি করবে আজিৰ দিনত ৰাতি মানে কি ক'ম ৰাতিৰ পৰা ৰাতি 12টাৰ পৰা ষ্টাৰ্ট কৰি 3টা কেক কাটিলো আৰু চব মৰম আশীৰ্বাদ আই লাভ বাই এইটা আছে আহি পেলে ওলা সুন্দা এই যে আমাৰ হাততে আছে দিলে হাততে একদম আমাৰ অফিচত যে লাগে নে লাগাই বাকি লাগাই নাই বে মুখখন আঠা না লাগাই নাই বে লাগাই নাই কি কম ভাষা নাই পুৰা ফুটি চলি আছে চাই থাকক পুৰা ভঙা ভঙি হ'ব ভঙা ভঙি ফুটি হ'ব